হাই হেল্ল' নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনালোঁ। মই কেইবাদিনো ভিডিঅ' একেলগে গোট খুৱাই থৈ দিছিলোঁ, ভাবিলোঁ একেলগে আপলোড কৰোঁ। চ' আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব বুলি। গতিকে ব'লক মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ওচৰৰ এখন গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অখণ্ড ভাগৱত পতা হৈছে। সেয়েহে অখণ্ড ভাগৱতৰ প্ৰথম শুভাৰম্ভণি বুলি আমাৰ ভাগৱত ভ্ৰমণ কৰোৱা হয়। যিহেতু গাঁৱৰ মংগলৰ হকে এই কাম কৰোৱা হয়, সেয়েহে গাঁৱৰ সকলো ব্যক্তিয়ে এনেকৈ আশীৰ্বাদ কৰে যাতে সকলোৰে ভাল হয়। আৰু এতিয়া চাওঁ আহক আমিনো কেনেকৈ কি কৰিলোঁ, আৰু আপোনালোকলৈ এটা মই ভিডিঅ' কৰি থৈ দিছিলোঁ। গতিকে ব'লক চাওঁ এতিয়া। A few moments later. এয়া হৈছে আকৌ ৰাতিলেহে দেই। আমাৰ মানে যিহেতু আইতা ঢুকুৱা হৈ আছিল, সেয়েহে ভকত আহি এনেকৈ ভাগৱত পাঠ কৰোৱা হয়। আৰু ইয়াৰ লগতে আমি খালোঁ বইল ভাত, আৰু তাৰপিছতে যিসকল ভকত আছিলে ভকতসকলক আমাৰ ঘৰৰ পৰাই চাহ দিয়া হৈ আছিল, সেয়ে সকলোকে চাহ তাহ দিয়া হ'ল। আৰু চাহ খোৱাৰ পাছতে মই আকৌ বনাবলৈ আহিলোঁ ইডলি। সকামৰ কাৰণে যিহেতু বনাই থকা হৈছিল, এয়া প্ৰায় 10টা বাজিয়ে গ'ল, মোৰ ইডলি বনাই শেষ হোৱাই নাই। আৰু বনাওঁতে গাইজ ইমানেই সময় হৈ গ'ল যে মই ভিডিঅ' কৰা মোৰ একেবাৰে মন নগ'লে। এইফালে আকৌ পিছদিনা আমাৰ গুডুৱে কোচতে পৰা হৈ আছে, আৰু এইফালে হৈ আছে সকাম, আৰু আমি তাৰ পৰা খালোঁ জলপান। পিছে আপোনালোকে ডুঙৰ জলপান খায়নে বাৰু এটা কমেণ্ট কৰি জনাব দেই। পিছে আমাৰ ফালে এইটো পৰম্পৰা এতিয়াও জীয়াই আছে দেই, কিন্তু প্ৰায় ফালে মানে নাইকিয়া হোৱাই দেখাই গৈছে বাৰু আজিকালি। বাৰু যি কি নহওক, এইফালে আমাৰ সকাম হৈ আছে। পিছে গাইজ আমি আকৌ আহি খালোঁহি জলপান। এইবাৰ আকৌ জলপান মই মুড়িৰ লগতে খাইছোঁ দেই। পিছে মোৰ জলপান বুলি ক'লে এনেদৰে খাইহে বহুত বেছি ভাল লাগে। আৰু এইফালে আমাৰ সকলো খোৱা বোৱাত পূৰা ব্যস্তই হৈ আছে। আৰু খাই বৈ উঠি আমি এয়া চাই আছোঁ গায়ন, যিহেতু আমাৰ ঘৰৰ পৰা মতা হৈছিল। বাৰু আপোনালোকে চাওকচোন, বাৰু চাই নিশ্চয় ভালেই পাব। আৰু গায়ন গাই শেষ হোৱাৰ পাছতে ঘৰৰ সকলোৱে আশীৰ্বাদ ল'লে। গাইজ পিছে আমাৰ এই পোৱালিটোৰ কথা শুনকচোন বাৰু, সি মোক কি কৈছে। The next day. আৰু পিছদিনাখন ৰাতিপুৱাই মই আহি পালোঁ আমাৰ শিৱসাগৰ শ্বিলঙত। আপোনালোকে হয়তো শুনি আচৰিত হৈছে, মানে আমাৰ এইফালেও ইমান কুঁৱলী পৰিছে গাইজ, ইফালৰ পৰা সিফালে একো ধৰিবই পৰা নাই। পিছে ৰাইজ এইফালে আকৌ আমাৰ শিৱসাগৰ মহানগৰী হৈ থকা নাই, এতিয়া গুৱাহাটী মহানগৰী হ'ল। কিয় কৈছোঁ হয়তো আপোনালোকে গম পাইছেই। আৰু এইফালে দেখিছেনে বাৰু, আমাৰ শিৱসাগৰখন ভিজিট কৰিবলৈ আহিছে বহুত দূৰ দূৰৰ পৰা ল'ৰা ছোৱালীবোৰ। বহুত দূৰৰ পৰা যেতিয়া শিৱসাগৰখন ভিজিট কৰিবলৈ আহে, দেখিয়ে কিবা ভাল লাগি যায় নহয় জানো। পিছে ৰাইজসকল এইবাৰ শিৱৰাত্ৰি শিৱসাগৰত চাবলৈ আহিবনে বাৰু? এইফালে আকৌ আমাৰ কাম চলাই থকা হৈছে দেই শিৱৰাত্ৰিৰ কাৰণে। পিছে মই আজি আহিছিলোঁ মোৰ এই লগৰ দুজনীৰ লগত। বহুদিনৰ মূৰত আমি তিনিজনী আজি একেলগে লগ হৈছিলোঁ, আৰু লগ পাই খুব বেছিয়ে ভাল লাগিলে। আৰু লগ পোৱাৰ উৎপাততে আমি খালোঁ ডাইৰেক্ট ফুচকা। আৰু খাই মেলি আহি আমাৰ কেইটামান বস্তু কিনিবলগীয়া হৈ আছিলে, চ' আমি কিনি ল'লোঁ, আৰু তাৰপৰা আহিলোঁ আমি ঘৰলৈ। পিছে ৰাইজ আপোনালোকে বাৰু উপন্যাস পঢ়েনে, আৰু কি উপন্যাস পঢ়িছে এটা কমেণ্ট কৰি দিবলৈ একদমেই নাপাহৰিব।